প্রথমে মই আসাম প্রদেশ কংগ্রেস কমিটির সাধারণ সম্পাদক হিসাবে গোটেই এই মাদারপুর এরিয়ার ভাই ভন্টি সকলক নমস্কার যাচিছোঁ, বড়োলেণ্ডবাসীক নমস্কার যাচিছোঁ আৰু অসমবাসীক নমস্কাৰ যাচিছোঁ। আজি আমি ঈশ্বৰ আল্লাৰ দয়াত এই মাদারপুর রিলিফ কেম্পত ফুৰিবলৈ সুবিধা পাইছে। অৰ্থাৎ এই আজিৰ এই সুবিধাত এই গোটেই ৰাইজৰ গাৰ্জেনবিলাক আছে এই ৰিলিফত ভুক্তভোগী ব্যক্তিবিলাক যাৰ যাৰ বহুত সম্পত্তি ছয় সম্পত্তিৰ ঘৰ বাৰী নষ্ট হৈছে, তেখেতসকলে লগত আমি এটা মিটিং বহিছে, আলাপ আলোচনা কৰিছে আৰু আমি কৈছে যে আপোনাৰ সকলে যে ভাৰতৰ এটা স্কিম আছে, এইটো সব ষ্টেটত আছে। SDRF স্পেচিয়েল ডিজাস্টাৰ ৰিলিফ ফাণ্ড বুলি ইয়াৰ পৰা একটা সহায় পায়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা কোটি কোটি পইচা আনি এতিয়ালৈকে বিতৰণ কৰিবলৈ পদক্ষেপ লৈ আছে আৰু ঠায়ে ঠায়ে বিতৰণো হৈছে। এই অনুসাৰে আমি তেখেতসকলক এই যিসকলে বহুত ক্ষতি হৈছে, নষ্ট হৈছে, ঘৰ বাৰী পুখুৰী চুখুৰী গৰু বাৰী নষ্ট হোৱাত মই সুধিছোঁ যে আপোনাৰ এই গোটেইৰ পৰা আমাৰ মণ্ডলৰ পৰা আহি চাৰ্কল অফিচৰ পৰা আহি কিবা লিষ্ট কৰিছে নেকি? তেখেতে আলামালা 30টা ঘৰৰ লিষ্ট কৰিছে, কিন্তু 250ৰ বেছি মানে নষ্ট হৈছে, প্ৰায় পৰিবাৰ নষ্ট হৈছে। এতিয়া কথাটা হ'ল বাৰে বাৰে খোৱাৰ পৰেও এই আমাৰ যিসকল এই ৰাইজৰ ৰাজাসকলে বিশ্বাস কৰি ভোট দিছিল, আমাৰ MLA ডাঙৰে ইতিমধ্যে ইয়াত আহি পোৱা নাই। কি অদ্ভুত কথা! আমাৰ MCLA ডাঙৰীয়া ইয়াত আহি পোৱা নাই, কি অদ্ভুত কথা! আমাৰ MP নৱকুমাৰ চৰণীয়া ডাঙৰীয়া এই বিপদৰ সময় এতিয়ালৈকে আহি পোৱা নাই, কি অদ্ভুত কথা! এইকাৰণে ৰাইজৰ ৰাজাক মই সজাগ হ'বলৈ এটা কথা কম যে আজি SDRFৰ নিয়ম মতে যে আপোনাৰ সকলে এটা কমিটি বনাই কাৰ ঘৰ নষ্ট হৈছে ইয়াৰ লিষ্ট দিব, কমপ্লিট ঘৰটো লিষ্ট হৈছে ইয়াৰ লিষ্টটো দিব, মাটি লছ হৈছে এইটো লিষ্টটো দিব, পুখুৰী লছ হৈছে, মাছ লৈছে ইয়াৰ আন্দাজ কৰি এটা পৰিমাণটো লিষ্টটো বনাব, গৰু মৰিছে বা ছাগল মৰিছে, হাবি যাবি গোটেইবিলাক লিষ্ট দি পেলাই SDRFৰ ক্ৰাইটেৰিয়া বা নৰ্মছ হিচাপে সেই চবেৰে আপুনি ক্ষতিপূৰণটো পাব। সেই বস্তুটো চাৰ্কল অফিচৰ পৰা মণ্ডলসকলে আকাৰে বুজাব লাগে, আপোনাৰ সকলো কিন্তু বুজা নাই। সেই ৰাইজসকলক বুজাব লাগিছিল যাতে লিষ্টটো প্ৰপাৰলি মেইনটেইন হয়, এইটো বুজা নাই। আৰু শুনি পাইছে যে ডাঙৰীয়া অলপ আগত কৈছে কোনোবা বোলে 4 ঘৰ না কিমান বা বোলে 3200 টকা বোলে দিছে, এইটো ৰিলিফ নহয়। ইয়াৰ পৰা আমি বুজিবলৈ মানে একেবাৰে বাকী নাথাকিল যে আমাৰ MLA ডাঙৰীয়া, আমাৰ MP ডাঙৰীয়া, যিসকলে যে চাৰ্কল অফিচৰ আণ্ডাৰত কাম কৰে, মণ্ডল ডাঙৰীয়াসকল, তেখেতসকলে দায়িত্ব লোৱা নাই। যদি দায়িত্ব লৈছে কিজানি লিষ্টটো অলৰেডি ইতিমধ্যে ৰেডি হৈছে, কাৰেক্ট লিষ্টটো ৰেডি হৈছে চাগে। আৰু এই লিষ্টৰ বিনিময় আপোনাৰ সকলক এই যে বস্তু বানি সুবিধা ৰিলিফটো নিদিব, বাকীটো তেখেতসকলে খাই পেলাব আৰু এজন দুজনক দি দিব। সেইটোৱেই চাই আছোঁ। এই গতিকে ৰাইজসকলে সজাগ হোৱাটো ভাল। আপুনি লিষ্টটো সোনকালে বনাই পেলাই চাৰ্কল অফিচৰ এটা কপি দিয়ক, DC ছাৰক এটা কপি দিয়ক, MLA ছাৰক এটা কপি দিলে নিশ্চয় কিবা এটা হ'ব। আৰু যদি ইয়াৰ মাজত কোনো যদি চৰকাৰে পদক্ষেপ নলয়, আপোনাক ক্ষতিপূৰণ নিদিয়ে, তেনেহ'লে আমি কংগ্ৰেছ আছে, আপোনাৰ কাৰণে আমি আন্দোলন কৰিম। আপুনি গৰীব দুখীয়া মানুহৰ কাৰণে আন্দোলন কৰিম। আৰু আমি আগন্তুক দিনত আপোনাৰ যেতিয়াই মানে দৰকাৰ হয় আমাক মাতিবি, আপোনাৰ হৈ পেলাই আমি মাতিব। কাৰণ এই দেশটো গৰীব দুখীয়া ধনী গৰীব সব লৈ এটা দেশ, সেইটো লোকতন্ত্ৰ গণতন্ত্ৰ, সকলো সন্মান দিব লাগে। আৰু গৰীব বুলি যে এটা SDRF ফাণ্ড, সেইটোৰ কাৰণে এটা SDRF ফাণ্ড, সেই ফাণ্ডবিলাক BJP চৰকাৰে যদি ৰাইজসকলে সজাগ নহয়, ৰাইজসকলে যদি সাৱধান নহয়, তেনেহ'লে এইটো BJPয়ে এইটো খাই পেলাব, এইটো খাটাং খুটা। এইকাৰণে আজিৰ পৰাই ৰাইজসকলে সজাগ হোৱাটো ভাল। আৰু আপুনি এটা কমিটি বনাই পেলাই এতিয়া আমি যেনেকৈ বুজাইছে SDRF নৰ্ম হিচাপে আপুনি লিষ্টটো বনালে ভাল হ'ব। আমাৰ এই যে চিৰাং ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সাধাৰণ সম্পাদক তেখেতৰ হাতত উঠাই দিয়ে, আমিও আপোনাক সহায় কৰিম। ধন্যবাদ।